हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আপোনালোক সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনাইছো আজি আমি মা বেটা অকমান বজাৰ কৰিবলৈ ওলাইছো দেৱালীৰ বজাৰ আপোনালোককো জুৰাটৰ বজাৰখন দেখুৱাই থাকিম চাই থাকিব এয়া আহি আমি পালুহি গড়ালি হৈছে জুৰহাট টাউনখনৰ হাৰ্ট বুলিয়ে ক'ব পাৰি ইয়াতে গোটেইখিনি বস্তুৱে পোৱা যায় আৰু এতিয়া আমি আজি ইয়াতে বজাৰ কৰিম আপোনালোকক দেখুৱাই থাকিম চাই থাকিব প্ৰথমতে এয়া কেগছমান মাটিৰ চাকি লৈ লৈছো মাটিৰ চাকি আছিলেই তথাপিতো দেখিলে আকৌ কিনিবলৈ মন যায় যে সেইকাৰণে আকৌ আৰু অলপ লৈ ললো আৰু এইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া কালাৰফুল চাকি ওলাইছে বৰ ধুনীয়া ধুনীয়া ডিজাইনৰ আছিলে মই তাৰ পৰাও ললো কেইটামান এয়া ৰংগোলীৰ কাৰণে কালাৰ লৈ লৈছো দেৱালীৰ বজাৰ কৰিবলৈ মানুহ চাওক আজি বহুত ভিৰ আছিলে বজাৰত মোৰো গা ভাল নাছিলে সেইকাৰণে বজাৰ কৰিব আহিব পৰা নাছিলোঁ আজিয়ে ওলাই আহিলোঁ কিন্তু আজি বহুত ভিৰ আছিলে এতিয়া আহিছোঁ বমৰ দোকানলৈ কেইটামান বম লৈ লওঁ বম লৈ ল'লোঁ এতিয়া যাওঁ লাইটৰ দোকানলৈ এতিয়া আমি যিখিনি এৰিয়াত বজাৰ কৰি আছোঁ এই এৰিয়াটোক ওলবালিবাট বুলি কয় এই মাৰ্কেটখনত আচলতে আপোনালোকে যি বিচাৰে তাকে পাব দেৱালী বুলি ইমান ধুনীয়া ধুনীয়া বস্তু এয়া ওলাইছে দেখিছেনে এয়া হৈছে দৰ্জাত লগোৱা তোৰণ খুব ধুনীয়া নহয়নে এতিয়া যাওঁ লাইটৰ দোকানলৈ এয়া দেখিছে ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে লাইটবিলাক লাইট কেইডালমান লৈ লওঁ আহা কি ফুটাইছা কি হ'ল আহি থাকা এয়া দেখিছে কিমান ভিৰ আজি গাড়ী ৰখাবলৈ জেগা নাই এতিয়া ল'ৰাই কৈছে সি হেনো ফুচকা খায় এয়া আমি এতিয়া ফুচকা খাবলৈ ৰখিছোঁ বজাৰ কৰি মেলি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ